মাজত মাত্ৰ আৰু 3টা দিন তাৰ পিছত হ'ব ইউটিউবত বহুত ডাঙৰকৈ ধামাকা জিংগেলালা। এইটো মোৰ কথা নহয়, আপোনালোকে আপোনাৰ নিজৰ জিমেইল চেক কৰি চাব, ইয়াতে আপোনালোকে ইউটিউবে এইটো আপোনালোকক মেইল পঠাইছে নেকি। তো ইউটিউবত এটা বহুত ডাঙৰ এটা চেঞ্জেছ আনিব গৈ আছে 24 আগষ্ট 2026 পিছৰ পৰা। তো এতিয়াৰ পৰা সকলোৰে ভিউজ বাঢ়িব। সো বন্ধুসকল, এতিয়া ভিউজ বাঢ়িব, কেনেকৈ বাঢ়িব আৰু কি চেঞ্জেছ আনিব গৈ আছে ইউটিউবে, বলক এই ভিডিঅ'টোত জানিম। আৰু এনেকৈ ভিউজ বাঢ়িলে আমাৰ কিবা বেনিফিটছ আছে আৰু কিমান পাৰ্চেণ্ট আছে বা কিমানখিনি আমাৰ লাভ নহ'ব পাৰে, আজি এই ভিডিঅ'টোত জানি ল'ম। তো এইটো মোৰ কথা নহয়, আপোনালোকে জিমেইল চেক কৰি ল'ব। আৰু মোৰ জিমেইলত আহি গৈছে ইউটিউবে এইটো নটিফিকেশ্যন পঠাই দিছে, মেইল পঠাই দিছে যে কি চেঞ্জেছ আনিব গৈ আছে, এতিয়া কি হ'ব ইউটিউবত, কেনেকৈ আমাৰ ভিডিঅ'বিলাক ভিউজ কাউণ্ট হ'ব, মই আপোনালোকক কৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক একদম সহজ কথাত একদম সৰু কম সময়ৰ ভিতৰত আপোনালোকক বুজাই দিছোঁ, ঠিক আছে। তো বন্ধুসকল, এতিয়া ইউটিউবত মানে ডাঙৰ এটা চেঞ্জেছ আনিব গৈ আছে, যিটো আমাৰ ভিউজ কাউণ্ট কৰে ইউটিউবে। আগৰ আমাৰ ভিডিঅ'বিলাকত যেনেকৈ কাউণ্ট কৰি আছে কিমান ভিউজ গৈছে, তো এইটো কাউণ্ট কৰা যিটো ছিষ্টেম আছিলে, এই ছিষ্টেমটো টোটেলি চেঞ্জ কৰিব গৈ আছে ইউটিউবে, ঠিক আছে। মানে টোটেলি চেঞ্জ কৰি দিব। আগৰ নিয়মত যেনেকৈ ভিউজ কাউণ্ট হৈ আছিলে, যে আপোনাৰ ভিডিঅ' চাইছে, কিমান মানুহে চাইছে, কেইটা ভিউজ আহিছে, আমি চাব পাৰিছিলোঁ এনালিটিক্সত গৈ পেলাই ন। তো এতিয়া মানে সেই কাউণ্ট কৰা ছিষ্টেমটো যে অলপ চেঞ্জ কৰিব, যাৰ কাৰণে কি আমাৰ ভিডিঅ'ত বহুত ভিউজ আহিব। তো আগতে কি হৈছে, আমাৰ যিকোনো ভিডিঅ' শ্বৰ্টছ ভিডিঅ' বা যিকোনো ভিডিঅ'ত আমি 30 ছেকেণ্ড যদি কোনোবা ৱাচ কৰে, তেতিয়াহে আমাৰ ভিডিঅ'ত কাউণ্ট কৰিছিলে ইউটিউবে যে একটা ভিউজ ধৰিব, ঠিক আছে। আপুনি ভিডিঅ' এটা বনাইছে, তাত যদি 30 ছেকেণ্ড যদি কোনোবাই ৱাচ কৰে, তেতিয়া আমাৰ এইটো জাষ্ট একটা ভিউজ বুলি সিহঁতে কাউণ্ট কৰি লৈছিলে। কিন্তু 24 আগষ্ট পিছৰ পৰা কি হ'ব, আপোনাৰ ভিডিঅ' জাষ্ট খালি ওপৰত গ'লেই হ'ল। কোনোবা এটা ভিডিঅ' চাই আছে, শ্বৰ্ট চাই আছে, জাষ্ট ওপৰত মানে এনেকৈ স্ক্ৰল ডাউন কৰি আছে, তে যদি আহি গৈছে, তেতিয়া আপোনাৰ একটা ভিউজ আহি যাব ইয়াতে। তাৰমানে আপোনাৰ ভিডিঅ'ত ভিউজ বহুত বাঢ়িব গৈ আছে, আগৰ তুলনাত বহুতে ভিউজ বাঢ়িব। কিন্তু ইয়াতে এটা কথা আছে যে ভিউজ বাঢ়ি গ'লে কি হ'ব, কিবা কাম হ'ব, কোনটো কেনেকৈ কাম হ'ব, কেনেকৈ আমাৰ লাভ হ'ব, মই কৈ আছোঁ, ঠিক আছে। তো প্ৰথম কথা হৈছে, চাওক, আমি ইয়াতে এটা লোকচানটো চাওঁ প্ৰথমতে, ঠিক আছে। লোকচানটো কি হ'ব, চ' বন্ধুসকল চাওক, যিসকল নেকি ইউটিউবত ভিডিঅ'ৰ থ্ৰুদি এডছ আহে, ঠিক আছে, এই এডছ আহিলে কি হয়, আমি ভিডিঅ'ত এডছ অহাৰ কাৰণে আমি পইচা পাওঁ ন। তো ভিডিঅ'ত এডছ অহাৰ কাৰণে যদি পইচা পাওঁ, একটা ভিডিঅ' আমি ৱাচ কৰা নাই, মাত্ৰ জাষ্ট আহিছে আমাৰ ওপৰত, ৰিকমেণ্ড কৰিছে, আমাৰ ফিচাৰ বাউট ফিচাৰ্ছ আহিছে, অহাৰ পিছত ভিডিঅ'টো আমি যে ওপৰত ঠেলি পঠাই দিওঁ, ক্লিক কৰি নাচাওঁৱেই, তো সেইটো এটা ক্লিক হৈ যাব, একটা ভিউজ আমি পাই গৈছোঁ। কিন্তু ভিউজটো পালে কি হ'ব, আমি ভিডিঅ'ত কিছুমান মাল্টিপুল এডছ লগাওঁ, ভিতৰত লগাওঁ, প্ৰথমত লগাওঁ ন। তো এনেকৈ মাল্টিপুল এডছ কিছুমান লগাওঁ। তো যদি 3 ছেকেণ্ডত এটা ভিডিঅ' জাষ্ট ওপৰত আহিছে, সেইটোত কোনো এডছ নচলে, আৰু এডছ নচলে আমাক কোনো পইচা নিদিয়ে, তো জাষ্ট ভিউজে কাউণ্ট হ'ব, কিন্তু আমাৰতো কোনো পইচা নাহিব, কাৰণ এডছটো তাত চলিবই পৰা নাই, তেতিয়া আমাক পইচাটো কেনেকৈ দিব। তো সেইকাৰণে কি হ'ব, এডছ চলিব নোৱাৰিলে আমাৰ পইচাটো একো লাভ নাই, জাষ্ট ভিউজে বাঢ়িছে দেখাব, জাষ্ট এটা নাম্বাৰ দেখাব, ভিউজটো মোৰ ইমান 1 মিলিয়ন 2 মিলিয়ন 100 200 1000 গৈছে। কিন্তু ইয়াতে কি লাভ হৈছে, আমাৰ কিবা লাভ হৈছে জানো? যদি তাৰে ভিতৰত যদি কিছুমানে যদি ফুল ৱাচ কৰে, তেতিয়া সেই এডছখিনি গোটেইখিনি এডছ ইয়াতে ভালকৈ ওকে। তো বন্ধুসকল, মই এতিয়া বেলেগ জেগাত আহি গৈছোঁ কিবা এটা কাৰণ, ঠিক আছে। তো এতিয়া আমি 2 নম্বৰ পইণ্ট মানে চাম যে আমাৰ কেনেকৈ লাভ হ'ব পাৰে, ঠিক আছে। এইটোৰ জৰিয়তে আমি কেনেকৈ ইয়াৰ পৰা লাভ উঠাব পাৰিম। তো বন্ধুসকল, প্ৰথম কথা হৈছে, আপোনালোকে জানে যে ইউটিউবত যিসকল নেকি ভিডিঅ' বনায়, সিহঁতে পইচা ইনকাম কৰা বহুত ৰাস্তা আছে, ঠিক আছে। সিহঁতৰ চবতকৈ বেছি পইচা ইনকাম কৰে সিহঁতৰ স্পনচাৰশ্বিপ লৈ পেলাই, ঠিক আছে। ব্ৰেণ্ড প্ৰমোশ্যনৰ পৰা সিহঁতে বেছি টকা ইনকাম কৰিব পাৰে, ঠিক আছে। কাৰণ একটা ভিডিঅ' বনাই দিয়ে, তাতে বহুত লাখ লাখ টকাও দি দিয়ে। তো এতিয়া কি হৈছে বন্ধুসকল, যে সিহঁতে এই কোনোবা এটা ইউটিউবাৰক ব্ৰেণ্ডসমূহে স্পনচাৰশ্বিপ তেতিয়াই দিয়ে, প্ৰথমতে চাব সিহঁতৰ কিমান ভিউজ গৈ আছে ভিডিঅ', ঠিক আছে। ভিউজ বহুত মেটাৰ কৰে, যাৰ ভিডিঅ'ত বেছি ভিউজ আহিব সিহঁতে বেছি স্পনচাৰশ্বিপ পাব। আৰু ছেকেণ্ড হৈছে সিহঁতৰ চাব ছাবস্ক্ৰাইবাৰ কিমান আছে, কাৰণ ছাবস্ক্ৰাইবাৰ বেছি থাকিলে সিহঁতে ভিউজ আহিব, আৰু ভিউজ বেছি আহিলে সিহঁতে মানে তাত স্পনচাৰশ্বিপ দিব, ঠিক আছে। ব্ৰেণ্ডসমূহে সিহঁতক কিবা প্ৰডাক্টৰ বিষয়ে দিব বা বেলেগ কিবা কিবি বস্তু সিহঁতক স্পনচাৰশ্বিপ কৰিব, যে এইটোৰ বিষয়ে ভিডিঅ' বনাই দিয়ক। তেতিয়া কি হ'ব, সিহঁতে মানে যেতিয়া নেকি আমাৰ 24 আগষ্টৰ পৰা যেতিয়া নেকি আমাৰ ভিডিঅ'ত ভিউজ সংখ্যা যেতিয়া বেছি দেখাব, তেতিয়া এই ব্ৰেণ্ডবিলাকে চাব যে কাৰ ভিডিঅ'ত বেছি ভিউজ হৈ গৈ আছে, ঠিক আছে। তো ভিডিঅ' কিমান মানুহে চাইছে, কিমান কি চোৱা নাই, সেইখিনি সিহঁতৰ নালাগে, কিমান টাইম চাইছে সেইখিনি সিহঁতে নাচায়, জাষ্ট চাব একটা নাম্বাৰ যে কিমান ভিডিঅ'ত ভিউজ গৈ আছে। যদি দেখে বেছি ভিউজ গৈ আছে, তেতিয়া মানে তাক স্পনচাৰশ্বিপ দিব, ঠিক আছে। কিবা ব্ৰেণ্ডসমূহে কিবা প্ৰমোশ্যনৰ কাৰণে সিহঁতক ক'ব যে এইটো বস্তু প্ৰমোট কৰি দিয়ক, তেতিয়া মানে সিহঁতে সেইখিনি পইচা পাব, ঠিক আছে। তো যেতিয়া নেকি বেছি ভিউজ আহিব ভিডিঅ'ত, তেতিয়াহ'লে সেই ব্ৰেণ্ডসমূহে তাক যদি কিবা এটা ভিডিঅ' বনাব দিয়ে, বা তাৰ কিবা প্ৰডাক্টৰ বিষয়ে যদি তাক ডিটেইলছত ভিডিঅ' বনাব দিয়ে, তেতিয়াহ'লে সেই মানুহটো যদি একটা ভিডিঅ' বনাই দিয়ে, তেতিয়াহ'লে বহুত মানুহে চাব পাৰিব, বহুত মানুহে চাবই তাৰ ভিডিঅ'। তো সেইকাৰণে ব্ৰেণ্ডসমূহৰ বহুত লাভ হ'ব। তো সেইকাৰণে
একজাক্ট নাম্বাৰ যেতিয়া দেখিব ভিউজ বেছিকৈ আহি আছে ভিডিঅ'ত, তেতিয়াহ'লে ব্ৰেণ্ড যিটো স্পনচাৰশ্বিপ তাৰ পৰা বহুত টকা ইনকাম কৰিব পাৰিব কণ্টেণ্ট ক্ৰিয়েটাৰ বোলে। তো এইটো হৈছে ছেকেণ্ড পইণ্ট, এইটো হৈছে একটা বহুত ভাল পইণ্ট। চ' বন্ধুসকল এইটোৱে আছিলে। তো কেনেকুৱা লাগিছে আপোনাৰ কথাটো শুনি পেলাই, আপডেটটো শুনি পেলাই? যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব। এতিয়াৰ পৰা আপোনালোকেও ভিডিঅ' বনাব আৰু আপোনাৰ ভিডিঅ'টো বহুত বেছি ভিউজ অহা ষ্টাৰ্ট হৈ যাব, ঠিক আছে, 24 আগষ্ট পিছৰ পৰা, ঠিক আছে। তো সেইকাৰণে বন্ধুসকল যদি ভাল লাগে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ এনেধৰণে আগলৈ পাই থাকিব, ঠিক আছে। তো সেইকাৰণে যদি ফেচবুকত চাই আছে প্লিজ ফ'ল', ইউটিউবত চাই থাকিলে প্লিজ ছাবস্ক্ৰাইব। বাই বাই।